জাতিটোৰ হকে যিখিনি কাম কৰি আছে জাতিটোৰ ভাল হওক বুলি অহৰ্নিশে যিজন মানুহ জাতিৰ সম্পদ হৈ আছে সেইজন শ্ৰদ্ধাৰ অজিত বৰা গোলাঘাট জিলাৰ গণপুখুৰীত তেখেতৰ ঘৰ আপোনালোকে কৈ ভাল পাব যে CCRTত ভাৰত চৰকাৰ এটা বিশেষ জলপানীয়ে তেওঁ বেলাডৰ ওপৰত গৱেষণা কৰি আছে আমাৰ যিবোৰ লুপ্ত পায় অধানুলুপ্ত আমাৰ যিখিনি গীত মাত আছিল সেই গীত মাতখিনি তেওঁ সংৰক্ষণৰ কাৰণে অহৰহ চেষ্টা কৰি আছে অকল সেয়াই নহয় এচাম নবীন প্ৰজন্মক তেওঁ শিকাই বুজাই তেওঁৰ পাছত পৰৱৰ্তীভাৱে আন কেইজনমান অজিত বৰা সৃষ্টিত তেওঁ মনোনিৱেশ কৰি আছে সেই কেছেট সংস্কৃতি যেতিয়া আছিল আমাৰ যেতিয়া কেছেটৰ গানবোৰ আছিল তেতিয়া যিবোৰ গীতে আমাক আচলতে মোহাচন্ন কৰি ৰাখিছিল সেইজন অজিত বৰাৰ বিষয়ে আমি আজি কথা পাতিম আৰু অজিত বৰাৰ বিষয়ে অজিত বৰাৰ মনৰ কথা বা অজিত বৰাই নিজে কিভাৱে নিজক লৈ দাসৰ দাস বুলি ভবা মানুহজনক আজি মাটিৰ মানুহজনৰ সৈতে আমি কথা পাতিম আপোনালোকে এই কথাৰ মাজত অজিত বৰাৰ বিষয়ে আপোনালোকৰ মনোনিৱেশ আমাৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব ধন্যবাদ আপোনাক আমাৰ আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ অজিত বৰা এটা অনুষ্ঠানৰ নাম অজিত বৰা এজন ব্যক্তি বা এটা ব্যক্তিকেন্দ্ৰিক এজন মানুহ নাম হৈ থকা নাই আজিৰ তাৰিখত আচলতে অজিত বৰা বোলা মানুহজনে কিছুমান য'ত ত'ত গছপুলি ৰোপণ কৰিছে সংস্কৃতিৰ বীজ ৰোপণ কৰি থৈ গৈছে যি কাৰণে আজিৰ তাৰিখত আমাৰ এখন সুস্থ সমাজ এখন সবল সমাজ হৈ আছে বুলি আমি ভাবোঁ আৰু এখন সাংগঠনিক দিশতে হওক বা সাংস্কৃতিকভাৱে আমি কিছুমান মানুহ পাইছোঁ আপোনাৰ শিষ্য প্ৰশিষ্য অসমৰ য'ত ত'ত সিঁচৰিত হৈ আছে আপুনিতো যেতিয়া জন্মতে আপোনাৰ এটা কণ্ঠ লৈ অহাৰ বাদে বাকী একো লৈ অহা নাছিল কণ্ঠটো কিন্তু আপোনাৰ জন্মগত আপোনাৰ সেই শৈশৱৰ পৰা আজিৰ তাৰিখলৈকে সোণখেৰীয়া যাত্ৰাটো অকণমান থুলমূলকৈ কওক সমূহ দৰ্শকলে শ্ৰদ্ধা নিবেদন কৰিলোঁ সৰু কালৰ পৰাই সংগীতৰ প্ৰতি এটা হেঁপাহ জন্মসূত্ৰেই পাইছোঁ আমি মাক বৌ বুলি কওঁ বৌৰ কণ্ঠত আমি মাত ফুটাৰ পৰা বৌৰ কণ্ঠত সুৰীয়া কণ্ঠৰ কিছুমান আমি লোকসংগীত শুনিবলৈ পাইছিলোঁ যেনে নিচুকনি গীত বিয়ানাম বিহুনাম আমাৰ গাঁৱত তোলনি বিয়া হ'লে মহিলাসকলৰ অনুষ্ঠানত আমাৰ বৌ নহ'লে সেই বিয়াখন নহয় তাৰমানে বিয়ানাম আৰু বিহুনাম তেতিয়াহ'লে আপোনাৰ সাংস্কৃতিক আদিগুৰু আপোনাৰ মাক আমাৰ মানে বৌ গতিকে সেই সময়ৰ পৰাই এই লোকসংগীতৰ প্ৰতি এটা হেঁপাহ আহিল গীত মাতৰ প্ৰতি হেঁপাহ আহিল লগতে আমাৰ দেউতাও বৰ বাই নাছিলে ইয়াৰ গতিকে সেই জন্মসূত্ৰেও হয়তো তেনেকুৱা তেজত এটা সংগীতৰ ধাৰা থকাৰ কাৰণে সংগীতৰ প্ৰতি মোৰ স্কুলত ক আখৰ লিখাতকৈ মোক স্কুলত মই গান গাইছিলোঁ গৈ প্ৰথম তাৰমানে শিক্ষকসকলে স্কুললৈ যাওঁতে মোক গান গাই বুলি ককাইদেউ সেইখন স্কুলৰ প্ৰধান শিক্ষক আছিলে শিক্ষকসকলক লগাই দি বোলে ই গান গায় তাৰপৰা সেই শিক্ষকসকলে মোক এই ক আখৰ লিখাতকৈ মোক প্ৰথমতে গান গোৱাই তাৰপৰা শনিবাৰে আমাৰ এই মিটিং হয় বিশেষ চৰা হয় তাত মোক মানুহটো চাপৰ তেতিয়া সৰু আছিলোঁ এই চকীত উঠাই পেলাই মোক গান গাবলৈ দিয়ে সেয়াই আৰম্ভণি তাৰ পাছতে মোৰ বাইদেউ জেঠাইদেউ জেঠাইদেউক আমাৰ ঘৰলৈকে সৰুতে লৈ অহা হ'ল মানে বিয়া দিয়াৰ পাছত শিৱসাগৰলৈ বিয়া দিছিলে জেঠক আমি দেউতা কওঁ আমাৰ নিজৰ দেউতাককো পিতাইদেউ কওঁ গতিকে ককাই সৰুজনী জীয়েকক আমাৰ ঘৰলৈকে লৈ আহিছিলে সেই বাইদেউজনী গৌৰী হাজৰিকা আমি আইটি বাইদেউ বুলি কওঁ মোক গীতৰ এই প্ৰণালীবদ্ধ গীতৰ যিটো শিক্ষা সেইটো প্ৰথম গৌৰী বাইদেৱে দিছিলে যিকোনো গীত মাত ধৰি লওক সেই সময়ৰ বনগীত বা সেই সময়ৰ আধুনিক গীত এনেকুৱা ধৰণৰ গীত মাতখিনি মোক গাবলৈ দিছিলে আৰু স্কুললৈ যোৱাৰ পাছত ক্লাছ 5 মানত এতিয়াও তেখেত জীৱিত আছে কোৰালগুৰিৰ শিৱপ্ৰসাদ শৰ্মা ঠাকুৰ 93 বছৰ হৈছে তেখেতে মোক গীত শিকাইছিলে আৰু সেই সময়ত গোলাঘাট শিৱসাগৰ জিলা গোলাঘাট মহকুমাৰ বিদ্যালয়ৰ যিকোনো অনুষ্ঠানত আমাক গীত গাবলৈ লৈ যায় কাৰণ শিৱ ছাৰ জনপ্ৰিয় আছিলে আৰু তেওঁ স্কুলৰ পৰা আমাক লৈ যায় আনকি আমাৰ কঠালগুৰি যিটো কেন্দ্ৰীয় ব্লক সেইটো ব্লকটো মানে উন্মোচন কৰিবলৈ তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী ফখৰুদ্দিন আলি আহমেদ আছিলে তেখেতে উন্মোচন কৰিছে মোৰ বৰগীতেৰে সেই অনুষ্ঠানভাগ আৰম্ভ কৰিছে সেই তাহানিতেই গতিকে সেয়া গীত আকৌ বৰগীতটো মোক শিকাইছিলে শিৱ সমাজ ঠাকুৰ আপুনি মই প্ৰসংগত ওলাইছে কাৰণে কৈছোঁ ফখৰুদ্দিন আলি আহমেদ তেওঁ আচলতে অসমীয়া জাতিটোক ভাল পোৱা এজন খুব ভাল অসমীয়া আছিল
আৰু তেওঁৱেই প্ৰথমবাৰ কাৰণে অসমীয়া ভাওনা ইণ্ডোনেছিয়ালৈ নিছিলে হয় অসমীয়া ভাওনা দিল্লীত তেওঁ প্ৰতিষ্ঠা কৰিছিলে ফখৰুদ্দিন আলি আহমেদ হয় গতিকে ৰাজনীতি হ'লে আচলতে ফখৰুদ্দিন আলি আহমেদৰ নিচিনা মানুহ হ'ব লাগে হয় থকাটো উচিত সাংস্কৃতিক মনৰ সাংস্কৃতিক মানে মনৰ মানুহ ৰাজনৈতিকভাৱে তেওঁলোকৰ মতাদৰ্শ বেলেগ থাকিব পাৰে সেইটোত বেলেগ কথা কিন্তু মনটো সদায় সাংস্কৃতিক মানে যিমান ডাঙৰ মানুহ হ'লেও এজন মনটো মানুহৰ সাংস্কৃতিক হ'ব লাগে লাগে যেনেকৈ আপোনাৰ হয় দেউতাক বায়ন আছিল বায়নৰ ঘৰত বন্দায়ো হোৱালৈকে ৰাও ৰাও দিয়ে দিলে ৰাগ দিয়ে ৰাগ দিয়ে আৰু মাকো যিহেতু এগৰাকী ভাল পাঠিকা আছিল আৰু সেই সূত্ৰে আপুনি এইখিনি আহৰণ কৰিছে পাইছোঁ বুলি ভাবোঁ না সেইটো হয় এইটো আপুনি জন্মগত এইটো জন্ম প্ৰদত্ত কিন্তু কথাটো হ'ল আইনাম বিয়ানাম ধাইনাম হয় এইখিনি গুৰু আপোনাৰ মাক আছিল পৰৱৰ্তী সময়ত আপুনি লোকসংগীতৰ সকলো দিশ আজিৰ তাৰিখত আপোনাৰ মুখতে আছে হয় মুখত আছে আৰু নিজেও সুবিধা পালে পৰিৱেশন কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক ভাৰত চৰকাৰৰ পৰা যিটো CCRT কেন্দ্ৰীয় চৰকাৰৰ তাৰ 10 বছৰৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীখিনিক এই হেৰাই যাব ধৰা গীত মাতৰ লগতে মই বৰগীত আৰু আমাৰ মহাপুৰুষ দুজনাৰ অংকীয়া নাটৰ গীতখিনি তেওঁলোকে শিকাই মেলি কৰি আৰু ভালে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এইখিনি আয়ত্ব কৰিছে আৰু ৰাষ্ট্ৰীয় যি জলপানী লাভ কৰিছে সেইখিনি লাভ কৰিবলৈ আপোনাৰ সক্ষম অংকীয়া হৈছে গীতৰ ছাত্ৰ মই পাইছোঁ আৰু সেই ছাত্ৰৰ সফলতা মই দেখিছোঁ নাম নকওঁ এই মুহূৰ্তত হয় কিন্তু আৰু এটা এই মুহূৰ্তত আমি আজি গোটেই বিষয়টো লোকসংগীতৰ ওপৰত পাতিম হয় কাৰণ লোকসংগীতৰ বহুত কথাই আজিৰ তাৰিখত শেষ হৈ গৈছে হয় নিচুকনি গীত আপুনি ক'ৰবাত মোৰ গোৱা মনত আছে ক'ত গাইছিলে নাজানো কোনোবা এটা অনুষ্ঠানত মই সুবিধা পালে মই গাওঁ সুবিধা পাইছিলে। যিহেতু এই গীত মাতখিনি ইতিমধ্যে হেৰাই গৈছে আমাৰ বোৱাৰীসকল এই যিখিনি নতুন প্ৰজন্মৰ তেখেতসকলে এই প্ৰতি শিকা বা জনাৰ সেইটো আগ্ৰহ নাই অনীহা আৰু যিসকল আগৰ পুৰণা আই আছিলে পুৰণাসকলতো হেৰাই গ'লেই গ'ল যিসকল আছে তেওঁলোকৰ মাজত দুই এটা গীত মাত হয়তো আছে এই নিচুকনি গীত বা ধাই নাম বা আমাৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা গীত শিশুৰ গীত এই গীত মাতখিনি আজিকালি হেৰাই গ'ল কাৰণ ল'ৰা ছোৱালীখিনিয়ে মোবাইলতে আজিকালি সময়বোৰ কটাই গতিকে আমি সৰু হৈ থাকোঁতে স্কুলৰ পৰা আহি ল'ৰা ছোৱালীবিলাকৰ লগত আমি খেলিছিলোঁ সেই গীত মাতবোৰ গাইছিলোঁ আৰু সেইখিনি আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু এইখিনি শিকিবলৈ হেঁপাহ কৰিছে আগ্ৰহ কৰিছে এটা অন্তৰ আমাৰ দৰ্শকৰ কাৰণে আপুনি গাই দিয়ক নিচুকনি গীত নিচুকনি গীত নিচুকনি গীত এই গীতটো 1957 চনতে আমাৰ মহেশ্বৰ নেওগদেৱে ডক্টৰ মহেশ্বৰ নেওগদেৱে অসমীয়া লোক সংস্কৃতিৰ এখন গৱেষণামূলক কিতাপ প্ৰকাশ কৰিছিলে তাত এই নামটো আছে আৰু আমাৰ সকলোৰে চিনাকি জোনবাই এটি তৰা দিয়া এটি তৰা কিন্তু তাত এটা অংশলৈকেহে আছে কিন্তু তাৰ পাছৰ এটা অংশ আমাৰ আগৰ বৌহঁতে গাইছিলে আৰু তাৰ সুৰটো আজিলৈকে বৌৰ মুখৰ বাহিৰে আনৰ মুখত আজিলৈকে সেই সুৰীয়া সুৰটো কাৰো মুখত শুনা নাই এই সুৰটো কিন্তু মই সকলোকে শিকাওঁ বা ৰাজহুৱা এনেকুৱা অনুষ্ঠানতো এই শিকাওঁ মই গাই দিছোঁ বাৰু গীতটো জোনবাই এটি তৰা দিয়া এটি তৰা নেলাগে দুটি তৰা দিয়া পাত নাই চুত নাই কিহত কৈ দিম হালধীয়া চৰায়ে বাও ধান খাই সাউদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বাওঁ গধূলিতে গধূলিতে দবা কোবাওঁ এইখিনিলৈকে গীতটো জনপ্ৰিয় কিন্তু তাৰ পাছৰ চোৱা এই দবাৰে উপৰি কি মাছে খোটে পুঠি মাছে খোটে কোকলুং কোকলুং হিলৈ দাৰি কোৱাই কেলেকেলাই বান্দৰী নচুৱাই বাঁহ বাৰী গোসাঁই ঘৰত সেই ঢোল বাই ক'ত ৰতনপুৰত সেই খোল বাই ক'ত ৰতনপুৰত কোৱাই কেলেকেলাই বান্দৰী নচুৱাই বাঁহ বাৰী গোসাঁই ঘৰত ঢোল বাই ক'ত ৰতনপুৰত সেই খোল বাই ক'ত ৰতনপুৰত
আমাৰ ভতিজাসকল মানে লেলেটিয়াই বুৰ কোলাতে টোপনি যায় এইবোৰ আমি নিজে প্ৰত্যক্ষ দেখা এইবোৰ মুখ বাগৰি অহাৰ কাৰণে আপুনি সেই অংশটো পালে পাছৰ হয় অংশটো হয় আচলতে আপুনি যদি এতিয়া ধৰি নাৰাখিলেহেঁতেন সেই এইকণ অংশটো এইকণ নাপায় নাথাকে আৰু কাৰো মুখত আজিলৈকে শুনা নাই নুশুনেও এইটো আপুনি মানে এতিয়া আঞ্চলিক বৈশিষ্ট্য বুলি ক'ব নোৱাৰি হয় আপোনাৰ মাক এগৰাকী অনাক্ষৰী চহা কবি আছিল হয় এক অৰ্থত গতিকে তেওঁ সেইটো সংৰক্ষণ কৰিছিল আৰু আপুনি সংৰক্ষণ কৰাৰ কাৰণে আজি প্ৰথমতে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ ধন্যবাদ এই গীত ধন্যবাদ অংশ মই আপোনাক ক'ৰবাত শুনিছিলোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু উদ্বোধনী অনুষ্ঠান তাত হ'ব শুনিছিলোঁ পাৰে হ'ব আপুনি পাৰে গাইছিল তেতিয়া মোৰ মনতো ক্ৰিয়া কৰিছিল যে পাছৰকণ ক'ত আজি মই নিশ্চিত হ'লোঁ আকৌ আহোঁ বিয়ানামৰ প্ৰসংগত আজিকালি বিয়ানামবোৰ আপুনি দেখা হৈছে যে সম্পূৰ্ণ এটা বেলেগ ধৰণৰ মন গ'লেই হ'ল যে বেলেগ ধৰণৰ যে বিয়াত আজিকালি আপোনাৰ কি হ'ল ঢুলীয়াই ঢোলৰ ওজাজ বাবলৈ এৰি বিয়ানাম গাবলৈ বেছি গুৰুত্ব দিছে আৰু সকলোতে আমাৰ আজিকালি মন গ'লেই হ'ল সত্ৰীয়া নাচ এটা হাবিয়ে বননি য'তে ত'তে নাচি দিয়ে কৰি দিয়ে আজিকালি মন গ'লেই হ'ল গতিকে সেইবোৰ বিতৰ্ক কৰি লাভ নাই কিন্তু কথাটো হ'ল বিয়ানামৰ বেলিকা আপুনি ক'ত ক'ত অপভ্ৰংশ দেখিছে বিয়ানামৰ এই কথাটো আমাৰ লোক সংস্কৃতি তাৰমানে অসমীয়া এটা জাতিৰ অসমীয়া জাতি বুলি নহয় মানে প্ৰত্যেক জাতিৰে লোক সংস্কৃতিয়ে হ'ল সেই জাতিটোৰ মেৰুদণ্ড গতিকে তাক আমি অনাদৰ অনীহা কৰিলে এটা জাতিৰ বিপন্ন হ'বলৈ আৰু আন কোনো শক্তিৰ প্ৰয়োজন নাই এতিয়া বিয়ানামো আমাৰ লোক সংস্কৃতিৰ লগত জড়িত এটা মানে ডাঙৰ শক্তিশালী এটা অংগ কিন্তু আজিকালি বিয়াত সেই গীত মাতবোৰ বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক নোগোৱা হ'ল কিন্তু এই মাজতে আমাৰ মহিলাসকলে এই গোট সৃষ্টি হোৱাৰ পৰা এই গোট খাই পেলাই বিয়ানামৰ চৰ্চাটো এতিয়া অকণমান প্ৰণালীবদ্ধভাৱে হোৱা দেখা কাৰণ বিয়ানামৰ প্ৰতিযোগিতাবিলাকত সেইখিনি আমি প্ৰত্যক্ষদৰ্শী হিচাপে সেইখিনি দেখিছোঁ যে বিয়ানামখিনি তেওঁলোকে চৰ্চা কৰিছে কিন্তু তাৰ ভিতৰতে এই লোকসংগীত ইয়াৰ বিহু নামৰ যিকেইটা স্বৰ ব্যৱহাৰ হয় আমাৰ আইনামতো সেই স্বৰ ব্যৱহাৰ হয় বিয়ানামতো সেই স্বৰ ব্যৱহাৰ হয় দিহানামতো সেইকেইটা স্বৰে ব্যৱহাৰ হয় টোকাৰী নামতো দেহ বিচাৰ গীততো একেগীটা স্বৰে ব্যৱহাৰ হয় খালি মিচিং ঐনিতমত শুদ্ধ গাটো ব্যৱহাৰ হয় আমাৰ ঝুমুৰ গীতত শুদ্ধ গাটো ব্যৱহাৰ হয় গোৱালপৰীয়া লোকগীতত শুদ্ধ গাটো ব্যৱহাৰ হয় আৰু কামৰূপীয়া লোকগীততো দুই এটা গীতত শুদ্ধ গাটো ব্যৱহাৰ হয় বাকীবোৰ সেই চাৰিটা পাঁচটা স্বৰৰ ভিতৰতে চলি থকা এই লোকগীতবোৰ বিয়ানামবোৰ আমাৰ বিহুৱাসকলে বা আমাৰ কেছেটৰ যি সময়ত জয় জয়ময় আছিলে তাত কিছুমান বিয়ানাম বিহুনাম হিচাপে গাইছিলে এতিয়া ধৰি লওক একদম বিয়াৰ শেষৰ অৱস্থাত কইনা বিদায় দিয়া দীপৈ দীপালি হোলানে আজৰি লগৰ বয়ে বস্তু ললানে সামৰি এইটো কিন্তু এইটো আচলতে বিয়ানাম কিন্তু আমাৰ বিহুৱাসকলে দীপৈ দীপালি হোলানে আজৰি লগৰ বয়ে বস্তু নোলানে সামৰি দীপৈ দীপালি কান্দিলে নহ'ব গুণিলে নহ'ব কি যিটো নিয়ম পালিব লাগিব এনেকৈ বুলি পেলাই সেই বিয়ানামত গায় কিন্তু আমি কেছেটত সেইবোৰ বিহুনাম হিচাপে গোৱা দেখিছিলোঁ কিন্তু আচলতে সেইটো আচলতে নহয় প্ৰত্যেক বস্তুৰে একোটা একোটা নিজস্ব বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যখিনি ৰক্ষা কৰিব লাগে আৰু বিয়ানামৰ এটা বিয়ানামৰ সুৰ আজিলৈকে মই মোৰ ছাত্ৰ ছাত্ৰীসকলক শিকাইছোঁ আমাৰ বৌ এগোৱা আজিলৈকে সেইটো বিয়ানাম মই কোনো আয়তীৰ মুখত শুনা নাই এইবাৰ শুনিমচোন আমাৰ দৰ্শকক শুনাব জনপ্ৰিয় হ'ল যে এইটো আমাৰ মাজত চলিত হ'ল লোটা কাটি কৰি ঢালা ঢকে ঢকি ঐ ৰাম বৈ জগ হালধি পানী হে চেনেহৰ ককাই দেউ দিয়ালৰে কাটি ঐ ৰাম পথাৰত পৰ গৈ পানী হে
এই মাৰৰ অলংকাৰ থোৱা কাটিকে সুৰটো আছে একে বিয়া নহয় এইটো 100% সুৰটো আছে মানে সুৰটো আছে কথাখিনি কিন্তু আমাৰ নাগায় ন কথাখিনি এইখিনি গায় কিন্তু আমাৰ বৌয়ে গাইছিলে এ লোটা কাটি কৰি ঢালা ঢকে ঢকি লগৰখিনিয়ে গায় লোটা কাটি কৰি ঢালা ঢকে ঢকি বৈ জঘালধি পানী ভোগে জিৰা জাৰত কম্পে হিয়া বস্ত্ৰ সলাই দিয়া সুৰটো নাই চেনেহৰ ককাইদেউ দিয়ালৰে কাটি আমাৰ ওচৰতে লোৱা ডুঙত পৰক গৈ পানী ভোগে জিৰা জাৰত কম্পে হিয়া বস্ত্ৰ সলাই দিয়া আপুৰুগীয়া এই সুৰটো কিন্তু আপুৰুগীয়া সুৰ নাই ক'তোৱেই নাই এতিয়া কেছেটৰ কথালৈ আহোঁ তেতিয়া কেছেট সংস্কৃতি আছিলে তেতিয়া এজন মানুহৰ নামে আমি জানো এজন আছে সোমনাথ বৰা আৰু অজিত বৰা সেই সময়ত আমি দুজনে এই সংস্কৃতিৰ লগত একদম ওতঃপ্ৰোতভাৱে জড়িত আছিলে ওজা আৰু অজিত বৰা তাৰপিছত দিহানামৰ কথা যেতিয়া আহিলে সোমনাথ বৰা অজিত বৰা আৰু নিতুমণি বৰা এই তিনিটাই নাছিল জানো হয় সেই সময়ত সেইখিনি আমি আৰু সেই অনুষ্ঠানবিলাকৰ লগত কেতিয়াবা দুখ লাগেনে সেই সংস্কৃতি নোহোৱা হোৱাৰ কাৰণে দুখ মানে এইটো সংস্কৃতিটো সদায় পৰিৱৰ্তনশীল সেই সময়ত কেছেটৰ ঢৌ আহিছিল সেই সময়ত সেইদৰে মানুহে আদৰি লৈছিলে আৰু সেইধৰণে আমি আগবাঢ়ি গৈছিলোঁ তাৰ পাছত সেই সংস্কৃতিৰ সেই কেছেট সংস্কৃতিৰ ওপৰ লেভেলৰ আমাৰ CD আহিল সেইখিনি অহাৰ কাৰণে আৰু এই কেছেটৰ ব্যৱসায়টোত আমাৰ কেছেট ব্যৱসায়ীসকলে অকণমান মানে হেৰিত ভুগিল এই লোকচানত ভুগিল কাৰণ কেছেট ডুপ্লিকেট কৰিবলৈ ল'লে যিমানবোৰ খৰচ বৰচ হয় সেইখিনি পইচা পাতি পাবলৈ অসুবিধা হোৱাত সেই সংস্কৃতিটো তল পৰি কেছেটটো কিন্তু এটা কাৰণে ভাল আছিল তিনিআলি চাৰিআলি বা জখলা বন্ধা চবতে যেতিয়া গান এটা বাজি থাকে হাজাৰজন মানুহে শুনে চব শুনে এতিয়া মোবাইলত যেতিয়া গানটো শুনো আমি কিন্তু এজনে শুনা ৰস নাপায় ৰস নাই তেতিয়া কথাটো অলপ বেলেগ আছে হয় কিন্তু এটা কথা কওঁ যে আপোনাক যিমানখিনি গায়ক হিচাপে পালেও গীতিকাৰ হিচাপে আপোনাক বেছি মানুহে চিনি পাইছিলে দুই এটা গীত আৰু সুৰ কিছুমান যে আমি জড়িত নোহোৱা নহয় সেইখিনি গীত মাতৰ সুৰখিনি আজিও মনত পৰিলে অৱশ্যে সেই দিনবিলাকলৈ মনত পৰিলে চকুবোৰ সেমেকি আহে যে সেই সময়ত আমাৰ সৃষ্টি বা আমি কেনেধৰণে এই বিষয়ত লাগি আছিলোঁ আৰু এতিয়া বয়সো অকণমান ক্ৰিয়া নকৰা নহয় বা সেই ব্যৱস্থাটো তেনেকুৱা নাই সেই সময়ৰ আৰু এটা কথা আছিল যে সেই সময়ত আপুনি যিবোৰ গীত ৰচনা কৰিছিল তেতিয়া মানুহে কিন্তু আঙুলি তিয়াব পৰা নাছিল যে এইখিনি অশ্লীলতা আছিল বিহুনামতো অশ্লীল আছিল বিহুনামত আপোনালোকক আঙুলিয়াব পৰা নাছিল যে তাক কাব্যিকতা সোমাই আছিল কাব্যিকতা আছে তেতিয়াৰ বিহুনাম আৰু এতিয়াৰ বিহুনামত আকাশ পাতাল পাৰ্থক্য আছে এতিয়াৰ আকাশ পাতাল পাৰ্থক্য মানে আমাৰ CDৰ পৰা যিখিনি বিহুৰ নামত যিখিনি আমাৰ CD ওলাল সেইখিনি বিহুনাম বুলি আমাৰ ল'ৰা ছোৱালীসকলক মানে নতুন প্ৰজন্মক আমি সেইখিনিক বিহুনাম বুলি শিকালোঁ আমি জনা শুনা মানুহবিলাকেও বা আমি যিকোনো প্ৰতিযোগিতাত বিহু নামৰ প্ৰতিযোগিতাত সেই গীত মাতবোৰ গোৱা ল'ৰা ছোৱালীকেইটা আমি প্ৰথম পুৰস্কাৰ দিলোঁ দ্বিতীয় তৃতীয় এইখিনি পালোঁ আমাৰ নিচিনা সকলে কিন্তু আচলতে সেইবোৰ বিহুনাম নাছিলে সেইবোৰ বিহু গীত আছিলে গতিকে সুৰটো বিহু সুৰে তাৰ উৎসটো বিহুৰ পৰাই লৈছে এই গোটেই বিহু সুৰীয়া গীত বিহুনাম বিহুগীত বনগীত বনঘোষা এইবোৰ চব একে জাতীয় তাৰ উৎস একে জাতীয় তাৰ সুৰৰ যিখিনি তাৰ গতি তাৰ যিখিনি বৈশিষ্ট্য একে শব্দখিনিও একে কিন্তু তাক গোৱাৰ যিটো শৈলী সেই শৈলীত প্ৰত্যেকৰে নিজস্ব বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যখিনি লৈ গুচি গ'লে একেখিনি কথাকে এটা বনগীত হ'ব এটা বিহুনাম হ'ব সেই বিহুগীত হ'ব সেই বনঘোষালৈও ৰূপান্তৰ হ'ব দিহানামৰ বেলিকা একে হৈছে দিহানামৰ বেলিকাও তেনেকৈ হৈছে কিন্তু আমি আগতে শুনা দিহানাম আৰু এতিয়া দিহানাম বুলি কওঁতে যথেষ্ট এইটো প্ৰসাৰ হৈছে পুৰুষসকলে আজিকালি দিহানাম নোগোৱাই হ'ল মহিলাসকলে এইটো অনুষ্ঠানটো ৰাখিছে কিন্তু আচলতে মহিলাসকলে গোৱা কিছুমান গীত মাত যে দিহানাম নহয় তেনেকুৱা মনোভাৱ হয় আমি আগতে গোৱা দিহানামবোৰ
এচাপৰিৰ পৰা আৰম্ভ হৈছিলে আৰু এচাপৰিৰ পৰা আৰম্ভ হোৱাৰ পাছত দুচাপৰি তাৰ সেই ছন্দ বেলেগ হয় দুচাপৰি বুলি কওঁতে আমাৰ যিখিনি গীতটো আৰম্ভ কৰে আমাৰ বহুতে কয় বিলম্বিত লয়ত আৰম্ভ হ'ব লাগে তাৰ পাছত মধ্যলয়লৈ যাব লাগে তাৰ পৰা দ্ৰুতলয়লৈ যাব লাগে কিন্তু আচলতে বিলম্বিত লয় কোনো গীত আমি আৰম্ভ কৰিব নেগায় বৰা খেলৰ বাহিৰে বিলম্বিত লয়ত অন্য গীতমান নেগায় গতিকে আমি গাওঁতে সেই দিহানামেই হওক বা টোকাৰী গীতেই হওক বা দেহ বিচাৰ গীতেই হওক বিহুনামেই হওক আমাৰ সদায় মধ্যলয়ত টোকাৰী গীত আৰু দিহানামৰ মাজত পাৰ্থক্য আছে টোকাৰী গীতে আৰু দিহানামৰ মাজত পাৰ্থক্য আছে জোৰণিটো টোকাৰী গীততহে লাগে আমাৰ দিহানামত লাগে জানো নালাগে কিন্তু আজিকালিতো দিহানাম জোৰণিতে আৰম্ভ কৰে নহয় জোৰণিত এই তাৎপৰ্যটোতো এইটো পণ্ডিতসকলে বা এইসকলৰ অগ্ৰজসকলে এইখিনি কৈছে যে যিটো দিহানাম গাব দিহানামৰ আগত যিটো মানে হেৰি দিহা হয় সেই দিহাটোৰ যিটো তাৎপৰ্য সেইটো ফুটি উঠিলে দিহাটোৰ প্ৰকাশ পায় সেইটো এটা অংগ হিচাপে এতিয়া ধৰা হৈছে কিন্তু আমাৰ সবহুৱা দিহা তাৰমানে আমাৰ বৰসবাহত গোৱা দিহানামত সেই তেনেকুৱা তাৎপৰ্য হেৰি দিহা নাছিল সেইটো গোলাঘাট আৰু মাজুলীত বেছিকৈ চলে গোলাঘাট আৰু মাজুলী নহয় গোলাঘাট মাজুলীত বেছিকৈ চলা কথাটো দুচাপৰিয়াটো গোলাঘাট আৰু মাজুলীত আমাৰ এই এচাপৰিৰ পৰা দুচাপৰি তিনিচাপৰিলৈ যায় তাৰপিছত দুচাপৰিলৈ অহা যিটো প্ৰক্ৰিয়া সেইটো গোলাঘাট আৰু মাজুলীত বিদ্যমান এতিয়া শেহতীয়াকৈ দেখা গৈছে যে আমি যদি কওঁ যে গুৰুজনাৰ শিৰৰ ভূষণ অংকীয়া ভাওনা হয় কিন্তু আপুনি আজি দেশত যিমান ছাত্ৰ ছাত্ৰী শিকাইছে খুব কম সংখ্যকহে আপুনি অংকীয়া ভাওনা গীতকেইটা শিকাইছে অংকীয়া গীতকেইটা শিকাইছে মানে আগ্ৰহ নহয় অংকীয়া গীত শিকিলে কি হ'ব অংকীয়া গীতেই অংকীয়া নাটেই য'ত ত'ত পৰিৱেশন নহয় কাৰণ অংকীয়া নাটক গিলি পেলোৱা হৈছে এইও এটা বেলেগ কথা জড়িত হৈ আছে কাৰণ আমি গুৰুজনক আজি মই লিখা নাট এখনো মহাপুৰুষীয়া নাট হৈ গৈছে তাৰমানে এক অৰ্থত মই মহাপুৰুষ আচলতে মহাপুৰুষীয়া নাট হ'বই নহয় মহাপুৰুষে আৰ্হি নাটক গতিকে মই মহাপুৰুষেই হৈ গৈছোঁ গতিকে তাত আৰু অংকীয়া গীত শিকাৰ কি প্ৰয়োজন আছে নহয় এইটো এটা এই যিটো আমাৰ এতিয়া প্ৰচলিত যিখিনি কোনোবাই মাতৃভাষা নাট বুলি কয় আচলতে সেই সময়ত আমাৰ ব্ৰজাৱলী ভাষাটো মাতৃভাষা বুলিয়ে ক'ব লাগিব আমাৰ ফৌজীয়া ভাওনা এইবোৰ গতিকে এই যিটো প্ৰক্ৰিয়াত আমাৰ ভাওনা সংস্কৃতিটো চলি আছে তাত এটা কথা হ'ল যে আমাৰ যিখিনি অংকীয়া গীতৰ সুৰ বা আমাৰ এই মাতৃভাষা বুলিয়ে কৈছোঁ বাৰু এই মাতৃভাষাৰ আগৰ যিখিনি আমাৰ দেউতাহঁতৰ মুখত শুনা ৰাগ ভিত্তিত যিখিনি গীত আছিলে যে আখৈ ৰাগত কোনোবা এজন ভাৱৰীয়া ওলাই আহিছে কৃষ্ণ সিন্ধুৰ ৰাগত ওলাই আহিছে বা কোনোবা ধনশ্ৰী গাইছে মাহুৰ গাইছে বসন্ত গাইছে আৰু লাষ্টত খৰ্মান গাইছে বা পূৰ্বী গাইছে গতিকে এই কথাখিনি আগৰ পৰ্যায়ৰ পৰা মাজতে নেগেৰা নামো সোমাল দিহা নামো সোমাল বিয়া নামৰ সুৰো সোমাল এইটো ৭০ দশকমানত বিয়ানাম এতিয়াও প্ৰাধান্য পায় নাই আমাৰ বিশেষকৈ এই অখণ্ড ভাগৱত পাঠ যে পঢ়ে তাতো বিয়ানাম আইনামৰ বাহিৰেতো আৰু একোৱেই নাই গতিকে সেই ৭০ দশকমানত আমাৰ যিখিনি প্ৰচলিত আমাৰ অংকীয়া নাটৰ বাদ কৰি আমাৰ যিখিনি গাঁৱে ভূঞে চলি থকা নাটকসমূহৰ গীত মাতখিনি একেবাৰে অবাতে গৈছিল এতিয়া সদৌ অসম ভিত্তিত এই যি আমাৰ ভাওনা প্ৰতিযোগিতা পাতিবলৈ লৈছে মাতৃভাষাত আমাৰ ওচৰলৈ আমাৰ গোলাঘাট জিলাৰে ভালে সংখ্যক মানে এইখিনি গীত মাতৰ লগত জড়িত মানে ভাওনা দোহাৰত বহা এইসকলে আমাৰ ওচৰত আহি শিকি এই অংকীয়া নাটৰ গীতৰ যিখিনি আৰ্হি যে আখৈ ৰাগৰ সুৰটো আখৈ ৰাগত যে শ্ৰী ৰাগৰ সুৰটো শ্ৰী ৰাগত বসন্তৰটো সুৰ ধনশ্ৰীটো সুৰ বা আমাৰ সিন্ধুৰা বা সোহাই এইখিনি এতিয়া পূৰ্বী ৰাগটো আমাৰ আগৰ পৰ্যায়ত গাই থাকোঁতে আমাৰ কোমল গাটো ব্যৱহাৰ কৰি গোৱা হৈছিলে সেই সময়তে আমি শিকোঁতেও আমি অংকীয়া নাটক কৰি থাকোঁতে প্ৰথম পৰ্যায়ত শিকোঁতে সেইটো কোমল গাটো ব্যৱহাৰ কৰি গাইছিলোঁ কিন্তু এতিয়া পাছত এইখিনি প্ৰণালীবদ্ধভাৱে এইখিনি বা আমাৰ বিজ্ঞসকলে পণ্ডিতসকলে দিয়াৰ পাছত দেখিলোঁ যে এই পূৰ্বী ৰাগত শুদ্ধ গা হ'ব নালাগে কাৰণ এইখিনি পুৱা ৰাগ আখুৱাৰীয়ে হওক পূৰ্বীয়ে আখুৱাৰীয়ে হওক কল্যাণেই হওক অহিৰেই হওক বা কৌৱে হওক ললিতেই হওক তাত কোমল গা ব্যৱহাৰ নহয় গতিকে যদিহে পূৰ্বীটো আমাৰ পুৱা ৰাগ হয় তাত কোমল গাটো ৰাখিবলৈ সেই শাস্ত্ৰীয় সংগীত হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ অসুবিধা আহিব এটা গীত মোক খুব ভাল লাগে মাধৱ পুৰুষৰ মনমেৰিৰাম চৰণ লাগে খুব ভাল লাগে তেনেকুৱা আপোনাৰ এটা অংকীয়া গীত আছে আপোনাৰ খুব প্ৰিয় অকণমান আমাৰ দৰ্শকক গীত
এইটো মনমী সেইটো ৰাম বুলি নহয়, নহয়, এটা মনমী অংকীয়া গীত। ৰামটো নহয়, এইটো মাধৱদেৱ পুৰুষৰ নহয়, sorry, মহাপুৰুষ শংকৰদেৱৰ, শংকৰদেৱৰ শেষ। বৈদুক্যাশ্ৰমত নহয়, বৈদুক্যাশ্ৰমত লিখা প্ৰথম গীতটো প্ৰথম গীত। ধনশ্ৰী ৰাগত, ধনশ্ৰী ৰাগত। এতিয়া মই তেনেকৈ মনলৈ অহাই নাই নহয়। অংকীয়া গীত এটা, যিকোনো অংকীয়া গীত এইটো কাটিম দেই, নহয়, এইটো ধনশ্ৰীৰ সেইটো কৰা সুৰটো মোক মানে তাৰ ছন্দটো সৈতে সেইটো পদছন্দত হ'ব লাগিব। গোলাঘাটত প্ৰচলিত দিহা নামৰ এটা অংশ আপুনি দিয়কচোন। ও হৰি কে খবৰাই অৰুণ চৰণতলে আমাক দিয়া ঠাই। বৰদিহা। এইটো ঠিক বৰদিহা বুলি নকয়, এইটো বৰদিহাৰ সুৰৰ ভিন্নতাটো আৰু বেলেগ আছে। কাৰণ বৰদিহাটো চৰ্চা নকৰাকৈ গাব নোৱাৰি, এইটো দিহা গাই দিয়াৰ লগে লগে ও হৰি হে কে খবৰাই অৰুণ চৰণতলে আমাক দিয়া ঠাই। এইটো সমূহে 10জন একেলগে গোট খায়, কিন্তু বৰদিহাটো হেৰি কৰিব লাগিব। ধৰি লওক মই তাৰ আৰ্হি এটা দিছোঁ, এই মানৱী জনম পায়া লোৱা হৰি নাম, হৰি নামৰ মধুৰ ধ্বনি কি যে অনুপাম হে গাওঁ আহা হৰি গুণগান। এইটো হ'ল এটা স্বৰটোৰ মানে চৰ্চা কৰি নল'লে সেই স্বৰকেইটা লগাব নোৱাৰে। আপুনি আজিৰ দেশত আপুনি যিমান ছাত্ৰ ছাত্ৰীক শিকাই আছে, হয়, কেতিয়াবা এনেকুৱা ভাৱ এটা হয়নে তেওঁলোকে বাধ্যত পৰি পৰিয়ালৰ বাধ্যত শিকিছে নে তেওঁলোকৰ আচলতে নিজা এটা মন আছে, পাইছেনে? তাৰ ভিতৰতে শতকৰা 90জনে পৰিয়ালৰ বাধ্যত পৰি পেলাইহে সংগীত বিদ্যালয়লৈ শিকিছে গৈছে, কিন্তু তাৰ ভিতৰতে শতকৰা 10% যিসকলে নিজে আহি পেলাই মোৰ ঘৰত শিকেহি বা কিছুমান অভিভাৱকে আমাক জোৰ কৰি নি পেলাই তেওঁলোকৰ ল'ৰা ছোৱালীখিনি শিকাবৰ কাৰণে যত্ন কৰিছে, তেনেকুৱা 10% আছে অতি সাংঘাতিক ভাল গায়ক। মানে তেওঁলোকে মই শিকোৱা গীতটোৱে তেওঁলোকে গোৱাৰ পাছত মোৰ নিজৰে গাবলৈ বেয়া লাগি যায়, ইমান সুন্দৰকৈ শিকিছে। আছে তেনেকুৱা শতকৰা, কিন্তু 10জনহে আছে। লোকসংগীতক লৈ আপুনি কিমান আশাবাদী যে আপুনি এদিনটো আপুনি নোহোৱা হ'ব, তাৰ পাছত আপোনাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে বা আপুনি য'ত ত'ত থৈ গৈছে সেইসকলে কিমান সুৰক্ষিতকৈ ঠিক অজিত বৰা নিচিনাকৈ গাব বা শিকাব বা পৰিৱেশন কৰিব, তেনেকুৱা পাইছেনে আপুনি? আছেনে? এইটো আছে, আমি আশাবাদী যে লোকসংগীতকতো আমি কৈছোঁ যে এটা জাতিৰ লোকসংগীত বুলি কওঁতে গীত নৃত্য বাদ্য এয়াই লোকসংগীত নহয়, আনুষাংগিক। আমাৰ ঘৰখনলৈ আলহী এজন আহিলে আমি আমাৰ যি অসমীয়াৰ আমাৰ ব্যৱহাৰ, কৃষ্ণ বুলি কয় বা আহক বহক, বা আমাৰ তামোল পাণেৰে আপ্যায়ন কৰা, বা বিহু বুলি কওঁতে আমাৰ পিঠা পনাৰ পৰা আদি কৰি এই গোটেই কথাখিনি হ'ল লোক সংস্কৃতি। সংস্কৃতিৰ ক্ষেত্ৰত কিন্তু যথেষ্ট বহল। গতিকে এইবিলাকত সভ্যতাৰ প্ৰভাৱ পৰে, যুগৰ প্ৰভাৱ পৰে। গতিকে আহোঁতে বা আমাৰ ঘৰ দুৱাৰে আগৰ যি আমাৰ জুপুৰি ঘৰ আছিলে, খেৰৰ ঘৰতে খেৰ থোৱা ঘৰ, তাৰমানে মৰণা মাৰি খেৰ থোৱা ঘৰটোৰ বাহিৰে অসমতো খেৰ ঘৰ নাই। বা তেতিয়া আগৰ আমাৰ সৰুকালৰ দিনত এই ইংৰাজী এল আখৰটোৰ নিচিনা অসম টাইপৰ ঘৰ,
ই আখৰটোৰ নিচিনা অসম টাইপৰ ঘৰ, সেইবোৰ আছাম টাইপ বুলি কয়। বা আজিকালি আমাৰ যিবোৰ চৰকাৰী পৰ্যায়তে হওক বা আমাৰ যিসকল আমাৰ মানুহে ঘৰবোৰ নিৰ্মাণ কৰে, এই ঘৰবোৰ আছাম টাইপ বুলি কয়, নহয় জানো? গতিকে এই লোক সংস্কৃতি বুলি কওঁতে সেই কথাবোৰ আমাৰ খোৱা বোৱাবোৰ, আমি ৰাতিপুৱা কোমল চাউল খোৱা বা চিৰা, সান্দহগুড়ি, পিঠাগুড়ি, এইখিনিতো আমি বিহুত তাতকৈ আমাৰ এইবোৰ আজিকালি প্ৰস্তুত কৰা যিখিনি বস্তু অসমীয়া বুলি কোৱা নহয়, সেইখিনি বস্তুৰ প্ৰতি আমাৰ ল'ৰা ছোৱালী বা আমাৰ ঘৰখনৰ মানুহৰ বা যি আলহী আহে তেওঁলোকৰ সেই প্ৰতি সেইবোৰহে আসক্তি হ'লেও আমাৰ লোক সংস্কৃতি অসমীয়া জাতি জীয়াই থাকিবলৈ হ'লে এই কথা বতৰাবোৰ যিকোনো প্ৰকাৰেৰে এচাম মানুহ থাকিবই সদায় ৰক্ষণাবেক্ষণ দিব। আমি আশাবাদী। এই গীত মাতখিনিও চৰকাৰেও যিহেতু এই পৃষ্ঠপোষকতা কৰি আছে, এই হেৰাই যোৱা গীত মাতখিনি ধৰি ৰাখিবৰ কাৰণে, ভাৰত গভৰ্ণমেণ্টেও এইখিনি কৰিছে CCRT যোগেদি, আকৌ NEZCC যোগেদিও কৰিছে। আমাৰ যিটো সাংস্কৃতিক সঞ্চালকালয় আছে সেইফালৰ পৰা কৰিছে। ধৰি লওক আমাৰ কাহিনীমূলক গীতখিনি, এতিয়া কাহিনীমূলক গীতখিনিতো আখ্যানমূলক বা সেইখিনি বিননি গীত বুলিও কয়। সেই গীত মাতবোৰো এসময়ত আমাৰ ককাইদেউহঁতৰ মুখত শুনা সেই গীত মাতবোৰে সেই সময়ত আমাক আকৰ্ষণ কৰিছিলে। কিন্তু আজিকালি যি পশ্চিমীয়া প্ৰভাৱ, সেই প্ৰভাৱত সেই গীত মাতবোৰৰ প্ৰতি ল'ৰা ছোৱালীখিনি অনীহা হোৱাটো স্বাভাৱিক। কিন্তু আমি গোৱাৰ পাছত সেই কথাখিনি শিকিবলৈ হয় যে এই গীত মাতবোৰ, এতিয়া ধৰি লওক আমাৰ জয়মতীৰ ওপৰত আমাৰ বুৰঞ্জীমূলক গীত, যে জয়মতী কুঁৱৰীক জেৰেঙা পথাৰত সেয়া ল'ৰা ৰজাই কেনেধৰণে শাস্তি মাৰিছিলে তাৰ সম্পৰ্কতে এটা আখ্যান বা বদন বৰফুকনৰ, এতিয়া বদন বৰফুকনৰ কেলৈ আনিলি মানে অ' বদন তই, কেলৈ আনিলি মান, নিজৰে কাৰণে মানকে আনিলি, কাললৈ ৰাখিলি নাম, অ' বদন তই কাললৈ ৰাখিলি নাম। স্বজাতি স্বদেশৰ কথা নুগুনিলি, স্বাৰ্থত বলিয়া হলি, অঙহী বঙহীৰ কি গতি কৰিলি, কাললৈ গিলানি থলি, অ' বদন তই কাললৈ গিলানি থলি। এয়া বদন বৰফুকনৰ গীত। ইয়াত এই কথাখিনি গোৱাৰ পাছতে সেই সময়ত বুৰঞ্জীৰ কথাখিনি আপোনা আহি যায় আৰু ছাত্ৰ ছাত্ৰীসকলে যেনো কি হৈছিলে, বদন বৰফুকননো কি আহিছিলে, কি হৈছিলে, এই কথাখিনি বুৰঞ্জীৰ কথাখিনি জানিবলৈ আগ্ৰহ কৰিব ল'ৰা ছোৱালীখিনিৰ মাজত। আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আপুনি শেষ সময়লৈকে একো নাথাকিলেও, একো হেৰাই নেগ'লেও এটা বস্তু ৰাখক, সেইটো হৈছে আপোনাৰ মাতষাৰ, আপোনাৰ কথাকেইষাৰ। আৰু আপুনি যিখিনি লিখি থৈ গ'ল, যিখিনি কৰি থৈ গ'ল, সেইখিনি ভৱিষ্যত প্ৰজন্মই হৃদয়ংগম কৰি জাতিটোক সমৃদ্ধ কৰক। মুঠতে মই অজিত বৰা মানুহজনৰ বিষয়ে মই কথা বতৰা পাতি যিখিনি অনুভৱ হ'ল, এজন কেঁচা মাটিৰ পৰশ থকা যিজন মানুহে আচলতে গোটেই জীৱনটো তেওঁ চাকৰি বাকৰি কৰিব পাৰিলেহেঁতেন, তেওঁ বহুত কিবা কিবি কৰিব পাৰিলেহেঁতেন, কিন্তু একো নকৰিলে। তেওঁ এটা কামেই কৰিলে, জাতিটো জীয়াই থাকক, আমাৰ ভৱিষ্যতৰ যিখিনি প্ৰজন্ম, আমাৰ ভৱিষ্যত যিখিনি সম্পদ, সেই সম্পদখিনি সংস্কৃতিবান হওক, তেওঁলোকে সংস্কৃতিৰ যোগেদি নিজক প্ৰতিষ্ঠা কৰক, জাতিটোৰ ভাল হওক, সেই চিন্তাতে মানুহজন গোটেই জীৱন মগ্ন হৈ থাকিল। কেছেট সংস্কৃতি আহিল, তেওঁ লোকসংগীতৰ চৰ্চা কৰিলে। তেওঁক আচলতে মানুহজনে নকৰিলে কি, তেওঁ শংকৰী সংস্কৃতিৰ একনিষ্ঠ সাধক। আজি শংকৰী সংস্কৃতি বুলি ক'লে যিখিনি সাধনা লাগে, যিখিনি আছে বহুত পৰিমাণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোগেদি তেওঁ আচলতে বিলাই ফুৰিছে। আকৌ ক'লোঁ যে অজিত বৰা ডাঙৰীয়া এজন বিলনীয়া। এই শব্দটো মই এইকাৰণে ক'লোঁ, তেওঁৰ যিখিনি নিজৰ মাজত আছে সেইখিনি তেওঁ ৰাখি থোৱা নাছিল, কিন্তু তেওঁ সদায় মানুহক বিলাই দি থৈ আহিছে। আৰু এই আমাৰ সম্পদ, সেই সম্পদসমূহ ভালে থাকক। আৰু সেই সম্পদসমূহক লৈ আমাৰ প্ৰতিদিন আলোচনা হ'ব। নাম থৈছোঁ কথা আপোনালোকে শুনিব, কথা পাতিব, আৰু কথাৰ বিষয়ে কিবা জানিবলৈ আমাৰ লগত কথা পাতক। কথা হওক, কথাই দেশৰ ভৱিষ্যত হওক। ধন্যবাদ।